हेलो गाइज गुड मर्निंग এতিয়া বাজিলে 10টা আৰু আজি আমি ফুৰিব যাম মন্দিৰলৈ মানে আমাৰ কাষতে আছে বালাজী মন্দিৰ সো এতিয়া আমি ৰুমৰ ফে ওলালো আৰু মোৰ লগত যাব সুবংসা আমি দুইটাই আজি বালাজী মন্দিৰত ফুৰিবলৈ যাম মানে বতৰটো ইমান এটা গৰম নাই আৰু ডাৱৰীয়া বতৰ সো আজি ভাবিলো অলপ মন্দিৰতে ফুৰি আহো আজি ডিউটিও নাই হেনেকে অলপ ৰেষ্ট পালো অকমান তো বলক এতিয়া আমি খুচকাৰি যাই আছো অলপ আগতে আমি বাছত যাম ইয়াৰ পৰা বেছি দূৰ নহয় প্ৰায় 3 কিলোমিটাৰ মান হয় মোৰ পৰা বলক এতিয়া আমি ইয়াতে বাছ ৰখি আছো বাছ আহিলে বাছত উঠি আমি ধুনীয়াকৈ মন্দিৰলৈ যাম তো আমাৰ বাছ আহিল মানে বালাজী মন্দিৰ আহি পালো এই মেইন দুৱাৰত আছো মেইন গেটত আমি এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰিম চাও কিমান ধুনীয়া এটা পৰিৱেশ ইয়াত মানে বলক দেখাই আছো আপোনালোক আজি মানে মোৰ অলপ চৰ্দি লাগি মাতটো ভাঙি থকা আন হৈছে ইয়াত মানে সোমাই এনেকুৱা এটা গীত ধুনীয়া নাজাৰা দেখিবলৈ পোৱা যায় ধুনীয়া এটা লোকেশ্যন ধুনীয়া পাৰ্ক এখন আছে এইখন চাওক তাক মানে মন্দিৰলৈ অহাৰ এটা আমেজে বেলেগ হৈ যায় ইয়াত সঁচাকৈ মন্দিৰটো আহি মানে বিৰাট ভাল লগা একদম মন মুগ্ধ হৈ যায় ইয়াত ধুনীয়াকৈ ইয়াত মানে দিনতকৈ গধূলি আহিলে বেছি ভাল লাগে ইয়াত ধুনীয়া লাইটিং চাইটিং মানে গধূলি আহিলে বিৰাট ভাল লাগে আৰু গধূলি মানুহো বহুত থাকে এতিয়া বাৰু দিনত সিমান মানুহ নাই আৰু কেতিয়া মানে টাইম পালে কেতিয়াবা আপোনালোকক গধূলি আহি দেখাম কেনেকুৱা মানুহ ইয়াত হৈ থাকে মানে সুবংসা কেনা লাগছে আহি ভালে মজা তোর নামটো একবার কই দিছন তোর নামটো একবার কই দি মোর নাম সুবংসা গুৱাহাটী হয় হ্যাঁ সুবংসা গুৱাহাটী আনকমন নাম ইয়ার এইটো এতিয়া মন্দিৰৰ ভিতৰ পিনে দৰ্শন কৰিম ভাবিছিলোঁ ভিডিঅ' বনাম ভিতৰত গৈ কিন্তু দূৰৰ পৰাই দেখা পালোঁ এই তাত লগোৱা আছে ইয়াত ফটো লোৱা লিখে নহ'লে 200 টকা জৰিমনা দুখন হয় সৰি 2000 টকা জৰিমনা আছে ভিতৰত ফটো ল'লে চ' ভিতৰত আমি ফটো ল'ব নোৱাৰোঁ এনে গৈ দেখাই আছোঁ ভিতৰত গ'লোঁ দৰ্শন কৰিলোঁ সেৱা ল'লোঁ ভগৱানৰ কিন্তু আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ 2000 টকা ফাইন লাগি গ'লহেঁতেন চ' আপোনালোকে আহিব ইয়াতে চাব বিৰাট ভাল লগা ভিতৰৰ পৰিৱেশটো বিৰাট ধুনীয়া মন্দিৰত এতিয়া আমি ইয়াত পাৰ্কখনত বহিম ধুনীয়াকৈ এই বেক চাইডৰ আমাৰ পাৰ্কখনত ইয়াতে বহি দুই এটা ফটো ল'ম বাৰু আপোনালোকক দেখাই আছোঁ এইখিনি গোটেইখিনি পূৰা পাৰ্কিং এৰিয়া মানে ইমান ডাঙৰ পাৰ্কিং এৰিয়া চাওক ইয়াত চাওক ভিতৰতে এনেকুৱা এখন ৰেষ্টুৰেণ্ট আছে এনেকৈ এইবিলাক চব কি ধুনীয়া খেজুৰৰ গাছ লগাই থৈছে একদম শাৰী বাতি কৰি পুৰা দীঘলে মন্দিৰ দৰ্শন কৰিলোঁ কৰি উঠি ভাবিলোঁ এবাৰ পাৰ্কত বহো পাৰ্কৰ ভিতৰত সোমাই আহিলোঁ কিন্তু ইয়াত চিকিউৰিটি গাৰ্ডজনে ক'লে যে এতিয়া মানে হোৱা নাই 2টা বজাতহে ইয়াৰ পাৰ্কখন খুলি দিয়া হয় চ' আমি এতিয়া ইয়াৰ পৰা বাই বাই কিবা অকণমান খাই লৈ যাব লাগে এতিয়া বাৰু বহুত ভোক লাগিছে একো খোৱা নাছিলোঁ ৰাতিপুৱাৰ পৰা এতিয়া অলপমান পেট পূজা কৰি লওঁ তাৰপিছত আৰু ৰুমলৈকে যাওঁ আৰু কেতিয়াবা টাইম পালে আবেলি পৰত আহি দেখাম আপোনালোকক মানে আবেলি আহি বিৰাট ভাল লাগে ইয়াত মানুহ চানুহ বহুত হয়
আৰু ইয়াত লাইটিং চাইটিং কৰে, তো দেখিবলৈ বিৰাট ভাল লাগে। এতিয়া আৰু ৰ'দটো অলপ ৰাতিপুৱাৰ পৰা ডাৱৰীয়া বতৰ আছিল, কিন্তু এতিয়া অলপ ৰ'দ দিলে গৰম লাগিছে। বাইদেউ এজনী কুঁহিয়াৰ ৰস বেছি আছে। খাই ওলাই আহিলোঁ, এতিয়া সেইখিনিৰে পেট ভৰা নাই। এতিয়া ইয়াত আৰু কিবা পৰঠা কি পায় ৰাস্তাৰ ফুটপাথত, আমি সেইটো খাম। গৰম গৰম পুৰি আৰু পুৰি চব্জি খালোঁ, পেট পূজা হৈ গ'ল। এতিয়া আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পাম বুলি আশা থাকিল। বাই বাই।